পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ প্ৰতিবাদ পৃথক বড়োলেণ্ডৰ দাবীৰে এইদৰে ওলাই আহিছে ৫ সহস্ৰাধিক জনতা সমমৰ্যাদাৰ দাবীৰে উত্তাল কৰি তুলিছে পৰিৱেশ মঙলবাৰে বিটিএডিৰ ৪খন জিলাৰ পৰা অহা এইসকল প্ৰতিবাদকাৰী সমবেত হ'ল চিৰাং জিলাৰ কাছিকোট্ৰাত এপছু পিপুলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট UPPL আৰু NDP প্ৰগতিশীলৰ উদ্যোগত অনুষ্ঠিত এই বিশাল সমাৱেশত ক্ষিপ্ৰতাৰে পৃথক বড়োলেণ্ডৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰে জম্মু কাশ্মীৰৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰা কেন্দ্ৰীয় চৰকাৰে পৃথক বড়োলেণ্ডৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে কিয় এই প্ৰশ্ন এপছুৰ সভাপতি প্ৰমোদ বড়োৰ বড়োলেণ্ডৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ পুনৰ কেন্দ্ৰৰ ওচৰত দাবী জনালে প্ৰমোদ বড়োৱে কাশ্মীৰী বাকী নাগৰিকৰ স্বাৰ্থত যদি ভাৰত চৰকাৰে যিকোনো পলিচি ল'ব পাৰে বড়োলেণ্ডবাসীৰ কাৰণে কিয় ল'ব নোৱাৰে আমিতো ভাৰতৰ উন্নয়নে বিচাৰিছোঁ আজি আমি অসমৰ উন্নয়নো বিচাৰিছোঁ বড়োলেণ্ড অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কথা আমি বিচাৰিছোঁ সমমৰ্যাদা সম উন্নয়ন বিচাৰিছোঁ এটা এৰেঞ্জমেণ্টৰ এটা চেঞ্জহে বিচাৰিছোঁ আমি গতিকে সেইটো কৰিব নোৱাৰা কোনো কথা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহৰ যিটো চৰকাৰ আজি এবছলুট মেজৰিটি লৈ পেলাই পাৰ্লিমেণ্টত চৰকাৰ চলাই আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চব সমস্যা বুজি পাই হিমন্ত বিশ্ব ডাঙৰীয়া সব সমস্যা বুজি পায় গতিকে আজি এনেকা সময়ত আমি এটা সোণালী সুযোগ আমি দেখিবলৈ পাইছোঁ যে ভাৰত চৰকাৰে যিহেতু পলিচি ডিচিশ্যন অলৰেডি লৈ আগবাঢ়িছে গতিকে বড়োলেণ্ডৰ সমস্যা স্থায়ী সমাধান কৰিব লাগে ইয়াৰ কাৰণে চৰকাৰক আমি আহ্বান কৰিছোঁ ৫২ বছৰত ভৰি দিয়া পৃথক বড়োলেণ্ডৰ আন্দোলনৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহায় নিদিয়াত ক্ষোভ ব্যক্ত কৰিছে প্ৰতিবাদকাৰীয়ে UPPLৰ নেতা UG ব্ৰহ্মই বড়োলেণ্ডৰ বাবে এক স্পষ্ট নীতি গ্ৰহণ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় ভাৰতৰ বিভিন্ন স্থানত উত্থাপন হোৱা পৃথক ৰাজ্যৰ দাবীৰ প্ৰতি ইতিবাচক সঁহাৰি দিবলৈ কেন্দ্ৰক আহ্বান NDFB প্ৰগতিশীলৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীৰ তেওঁলোকে সময় নষ্ট নকৰাকৈ সকলো গৌৰৱ একত্ৰিতভাৱে মাতি এটা স্পষ্ট নীতি ল'ব লাগে বড়োলেণ্ড সৃষ্টিৰ কাৰণে আৰু সংবিধান সংশোধনৰ কাৰণে আজি তেওঁলোকে জম্মু কাশ্মীৰ লাডাখৰ ক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত লৈ পেলাই এটা সমাধান সূত্ৰ যদি উলিয়াব পাৰে বড়োলেণ্ডৰ ক্ষেত্ৰত কিয় নোৱাৰে বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইত স্বীকৃতি বিচাৰি আন্দোলন চলি আছে আৰু সেই আন্দোলনবিলাককো ভাৰত চৰকাৰে সমাধান কৰাটো উচিত আৰু একেটা সিদ্ধান্তৰে গোটেই আন্দোলনবোৰ সমাধান কৰিব পৰা যায় তেনেকৈ এটা ব্যৱস্থা লওক পৃথক বড়োলেণ্ডৰ দাবীত অনুষ্ঠিত এই বিশাল সমাৱেশৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ'ব কেমেৰা পাৰ্চন নিৰঞ্জনৰ সৈতে বঙাইগাঁৱৰ পৰা সীমান্ত চৌধুৰী প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন